এটা কণ্ঠবৰ্ণৰ উদাহৰণ দিয়া। এটা কণ্ঠবৰ্ণৰ উদাহৰণ হ'ল এটা কণ্ঠবৰ্ণৰ উদাহৰণ হৈছে ৱা। পৰ পৰাই মলকে কি বৰ্গ বোলে? দন্ত্যাত ত বৰ্গ, পছাম ছ বৰ্গ, মূৰ্ধন্যাত ত বৰ্গ, প বৰ্গ। পৰ পৰাই মলকে প বৰ্গ বোলা হয়। তলৰ কোনটো অস্পৰ্শ বৰ্ণ? তলৰ অস্পৰ্শ বৰ্ণটো হৈছে ভ। উষ্ম বৰ্ণ কোনটো? উষ্ম বৰ্ণ হৈছে হ। অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমানটা? 8টা, 9টা, 10টা। অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা হৈছে 8টা। অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণৰ সংখ্যা কেইটা? অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণৰ সংখ্যা 39টা, 40টা, 41টা। অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণৰ সংখ্যা হৈছে 40টা। তলৰ কোনটো ব্যঞ্জন ধ্বনি দন্তমূলীয়া? প, ক, দন্ত্য স, দন্ত্য দ। তলৰ ব্যঞ্জন ধ্বনি দন্তমূলীয়া হৈছে দন্ত্য দ। তলৰ কোনটো শব্দ শুদ্ধ? বিষাদ, অভিষেক, অভিলাষ, নিষেধ। তলৰ শুদ্ধ শব্দটো হৈছে অভিলাষ। তলৰ শব্দবোৰৰ পৰাই নত্নবিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা। ৰাৱণ, নাৰায়ণ, বাণিজ্য। তলৰ সিদ্ধ হোৱা শব্দটো হৈছে ৰাৱণ। দীপাৱলী শব্দটো কেনেদৰে সন্ধি হৈছে? দীপ যোগ ৱালী, দীপ যোগ আৱালী, দীপা যোগ আৱালী। দীপাৱলী শব্দটো সন্ধি হৈছে দীপ যোগ আৱালী। মাটিৰ মানুহ বুলিলে কি বুজা? মৰা মানুহ, দুষ্ট প্ৰকৃতিৰ মানুহ, নিচে সজা মানুহ। মাটিৰ মানুহ বুলিলে নিচে সজা মানুহক বুজায়। ৰোজা নোহোৱাকৈ ৰোজাৰ সমতা চলোৱা লোকক কি বুলি কোৱা হয়? উঠি ৰজা, লৰা ৰজা, নপতা ফুকন। ৰোজা নোহোৱাকৈ ৰোজাৰ সমতা চলোৱা লোকক উঠি ৰজা বুলি কোৱা হয়। অসমীয়াত শব্দ বিভক্তি কেইবিধ? 7, 3, 4 বিধ। অসমীয়াত শব্দ বিভক্তি হৈছে 7 বিধ। অলপ পৰিমাণ বুজোৱা এটা পৰ্যায় হ'ল পালি, ফেৰা, পথ, পথ। অলপ পৰিমাণ বুজোৱা তলৰ পৰ্যায়টো হ'ল ফেৰা। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিব।